এৰি যাবা বুলি যদি ভাবিয়ে লৈছা তেন্তে মিছা অপবাদ দি যোৱাৰ কোনো দৰকাৰ নাই। সত্য কথা কৈয়ে গুচি যোৱা। সম্পৰ্ক জীয়াই ৰখাৰ দায়িত্ব যদি কেৱল এজনৰে হয় তেন্তে তেনেকুৱা সম্পৰ্ক জীয়াই ৰখাৰো কোনো প্ৰয়োজন নাই। সকলো ল'ৰাই ছোৱালীৰ পৰা কেৱল শৰীৰটোৱে নিবিচাৰে। কিছুমান ল'ৰা আছে অকণমান মৰম বা ভাল পোৱা পাবৰ বাবে নিজকে বিলাই দিয়ে। এতিয়াও এনেকুৱা ছোৱালী আছে যোনে ল'ৰাৰ অৰ্থ চাই তাৰ মন চাইহে ভাল পায়। কাৰোবালৈ বাট চাই থকাৰ আগত এইটো ভাবিবা, তুমি যাৰ বাবে বাট চাই আছা সি তোমাক কিমান বিচাৰে। কোনো দিনো মানুহক নিজৰ কাটা ঘাটডোখৰ নেদেখুৱাবা, কাৰণ মানুহৰ হাতত লগাবলৈ মলম নাথাকিলেও ঘৰত নিমখখিনি আনি থোৱা থাকে। এটা অচিনাকি বাটেৰে কেইবাৰমান অহা যোৱা কৰিলে সেই বাটটো চিনাকি হৈ যায়, কিন্তু এজন মানুহ চিনি পাবলৈ মানুহৰ গোটেই জীৱনেই পাৰ হৈ যায়। বিষতকৈও বিষাক্ত হৈছে এজন মানুহৰ মিছা অভিনয়। যোনে যাবলগীয়া সিটো গুচিয়ে যাব, কিন্তু মাজৰ পৰা আহি আপোনাৰ গোটেই জীৱনটো বৰবাদ কৰি দি থৈ যাব। যোনে কয় অকলে থকা বেছি ভাল, জানিব সিও এদিন মনৰ পৰা হয়তো কাৰোবাক ভাল পাইছিল। পকেটত টকা নাথাকিলে বুজি পোৱা যায় এই পৃথিৱীত জীয়াই থকাটো যে কিমান কঠিন। টকাটো হৈ যায়, কিন্তু টকাৰ অভাৱত হেৰাই যোৱা মানুহবোৰ আগৰ দৰে কেতিয়াও ঘূৰাই পোৱা নাযায়। সত্যৰ পক্ষত যদি থাকিব নোৱাৰে অন্তত অন্যায়কাৰীৰ পক্ষ হৈ হাত চাপৰি নিদিব। চৰাই কেতিয়াও গছৰ ডালি ভাঙি পৰি যোৱা ভয় নকৰে, কাৰণ চৰাই ভৰসা থাকে নিজৰ পাখিৰ ওপৰত, গছৰ ডালিৰ ওপৰত নহয়। জীৱনত চলাৰ পথত কেৱল ভৰসা ৰাখা নিজৰ ওপৰত, আনৰ ওপৰত নহয়। বাৰে বাৰে চকুৰ পানী মুচি থকাতকৈ তুমি তাকেই মনৰ পৰা মুচি পেলোৱা যোনে তোমাক বাৰে বাৰে কন্দুৱায়। জীৱনত কাৰো বাবে নাকান্দিব। আপুনি যাৰ বাবে কান্দিব সি কোনোদিনো আপোনাৰ নহয়, আৰু যোনে আপোনাৰ হ'ব সি কোনোদিনো আপোনাক কান্দিব নিদিয়ে। আৰু এইটোৱে হ'ল বাস্তৱতা। যদি এজনে সম্পৰ্ক এটা ভাঙি পেলাব খোজে তেন্তে সেইটো সম্পৰ্ক আনজনে কেতিয়াও ধৰি ৰাখিব নোৱাৰে, কাৰণ সম্পৰ্ক এটা গঢ়ি তোলাতকৈ ভাঙি পেলোৱাটো অতি সহজ। মানুহৰ ওচৰত তোমাৰ মূল্য সিমান দিন, তাৰ ওচৰত তোমাৰ প্ৰয়োজন হ'ব যিমান দিন। ৰিক্সা বা ঠেলা চালকে যদি 10-5 টকা বেছিকে সোধে তেন্তে সেইটো হয় সকলোতকৈ ডাঙৰ অপৰাধ। আৰু ৰেষ্টুৰেণ্টৰ বিল যদি হয় 500 টকা, তাত 600 টকা দি পেলাই কোৱা হয় 100 টকা তোমাৰ টিপছ। এইটোৱে হৈছে মানুহৰ মানসিকতা। যোনে নিজৰ পৰা পৰিৱৰ্তন হ'বলৈ চেষ্টা নকৰে তাক হাজাৰজনে কৈও পৰিৱৰ্তন কৰাব নোৱাৰে। সম্পৰ্কবোৰ হৈছে বিদ্যুতৰ দৰে। কানেকশ্যন দিওঁতে যদি অলপ ভুল হয় গোটেই ঘৰখনেই জ্বলাই দিয়ে, আৰু যদি কানেকশ্যন দিওঁতে ঠিকেই থাকে তেন্তে গোটেই ঘৰখনতে পোহৰ দিয়ে। বিলেট বহুত চোকা কিন্তু গছ কাটিব নোৱাৰে। কুঠাৰ বহুত শক্তিশালী কিন্তু চুলি কাটিব নোৱাৰে। প্ৰত্যেক বস্তুৱে হৈছে তাৰ নিজ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ। কথাষাৰ শুনিবলৈ মিঠা লাগে যে টকা পইচাই সকলোবোৰ নহয়, কিন্তু কথাষাৰ শুনিবলৈ তিতা লাগিলেও এইটোৱে সত্য যে টকা থাকিলে তুমি মা বাবাৰ আদৰ্শ সন্তান, টকা থাকিলে তুমি যোগ্য পাত্ৰ, টকা থাকিলে তুমি শহুৰৰ ঘৰৰ মৰমৰ জোঙাই, টকা থাকিলে তুমি গাঁৱৰ এজন শ্ৰেষ্ঠ বিচাৰক। এদিন এজন বিয়া পাতা মানুহক মই সুধিছিলোঁ, ভাই তুমি তোমাৰ পত্নীৰ সমস্যাবোৰ লৈ তোমাৰ শহুৰৰ ঘৰত গৈ সমাধান নকৰা কিয়? আৰু মানুহজনে মোক হাঁহি পেলাই উত্তৰ দিছিল, ভাই মেলেৰিয়া জ্বৰৰ সমস্যা কি মহৰ লগত আলোচনা কৰি সমাধান কৰিব পৰা যায়? কাৰণ মেলেৰিয়া জ্বৰটো মহে কামুৰিলেই হয়। বেকাৰ থকা ল'ৰা এজনো হয়তো কেতিয়াবা চাকৰি পাই যাব, খালি ঘূৰাই নাপায় সেইজনেই যোনজনে এদিন বেকাৰ বুলি কৈ থৈ গুচি গ'ল।